এখন ছবি আঁকিবলৈ গল দুজন শিক্ষার্থী, কিন্তু কিছু সময়ৰ ভিতৰত তেওঁলোকে আৰক্ষীৰ হেফাজতত। এই ঘটনাই কেৱল গুৱাহাটী নহয়, সমগ্ৰ দেশত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে, কিয়নো সোনাম অংচুঙৰ এখন ছবি ইমান ডাঙৰ ৰাজনৈতিক আৰু সামাজিক সমালোচনাৰ বিষয় হল। আজিৰ ডকুমেণ্টাৰীত আমি তথ্যৰ ভিত্তিত ঘটনাটোৰ পটভূমি, আইনী দিশ আৰু বিভিন্ন মতামত বিশ্লেষণ কৰিম। দ্য ইকনমিক টাইমৰ প্ৰতিবেদনত অনুসৰি গুৱাহাটীত দুজন শিক্ষাৰ্থীয়ে অনুমতি নোলোৱাকৈ এটা ফ্লাইঅভাৰত সোনাম অংচুঙৰ ছবি আঁকিছিল। পুলিচে তেওঁলোকক আটক কৰে, পিছত সতৰ্কবাণী দি মুকলি কৰি দিয়ে। আৰক্ষীৰ বক্তব্য অনুসৰি বিষয়টো মূলত অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত ছবি অঁকাৰ সৈতে জড়িত আছিল। শেহতীয়া সময়ত সোনাম অংচুঙৰ দেশজুৰি পনুৰ সংবাদ মাধ্যমৰ সংবাদৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু অন্যান্য দাবীৰে সমৰ্থনত আন্দোলন আৰু অনশন অব্যাহত ৰাখিছে। তেওঁৰ স্বাস্থ্যক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ পিছত তেওঁক চিকিৎসালয় স্থানান্তৰ কৰা হয়। এই ঘটনা দেশজুৰি বহু সমৰ্থক আৰু ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। অসমৰ মূল বিতৰ্কটো দুটা বিষয়ক কেন্দ্ৰ কৰা হৈছে। এফালে আছে ৰাজহুৱা সম্পত্তিৰ অনুমতি নোলোৱাকৈ ছবি অঁকাৰ আইনী প্ৰশ্ন, আনফালে আছে মত প্ৰকাশৰ স্বাধীনতা আৰু শিল্পী সুলভ অভিব্যক্তিৰ অধিকাৰ। কিছুমানে কয় আইন সকলৰ বাবে সমান, আন কিছুমানে কয় শিক্ষাৰ্থীসকলৰ উদ্দেশ্য আছিল শান্তিপূৰ্ণ আন্দোলন সমৰ্থন প্ৰকাশ কৰা। ঘটনাটোৰ পিছত সামাজিক মাধ্যমত হেশটেগ সোনাম অংচুং আৰু হেশটেগ গুৱাহাটী ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰে। এফালে আৰক্ষীৰ ব্যৱস্থাক সমৰ্থন কৰা দেখা যায়, আনফালে বহু শিক্ষাৰ্থী আৰু সমাজকৰ্মীয়ে ঘটনাটো মত প্ৰকাশৰ অধিকাৰৰ সৈতে জড়িত বুলি মন্তব্য কৰে। লগতে এই বিষয়টোক লৈ বিভিন্ন ৰাজনৈতিক নেতাই নিজৰ মত প্ৰকাশ কৰিছে। এই ঘটনাই এটা ডাঙৰ প্ৰশ্ন এৰি গৈছে। ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ মাজত সীমাৰেখা ক'ত? এই বিতৰ্কৰ উত্তৰ হয়তো আদালত, আইন আৰু সমাজৰ মাজতেই বিচাৰিব লাগিব। আপোনাৰ মত কি? কমেণ্টত নিশ্চয় লিখিব। যদি এনে তথ্যভিত্তিক ডকুমেণ্টাৰী ভাল লাগে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব।